ইণ্ডিয়াৰ নতুন নিৰ্বাচকৰ অপেক্ষা শেষ। এই কেইগৰাকীৰ প্ৰাক্তন প্ৰবীণ খেলুৱৈৰ নাম চৰ্চালৈ আহিছে। বন্ধুসকল, ভিডিঅ'টো আগবঢ়াৰ আগতে এতিয়া ৰিকুৱেষ্ট কৰিব বিচাৰোঁ, আপোনালোক যদি চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে হ'লে ভিডিঅ'টো এতিয়া লাইক কৰি দিব আৰু এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। টি-20 বিশ্বকাপত পৰাজয়ৰ পিছত ভাৰতীয় বাছনি সমিতিৰ ওপৰত অহৰহ প্ৰশ্ন উত্থাপন হৈ আহিছিল। সেইবাবেই ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে টি-20 বিশ্বকাপত বাছনি সমিতি ভংগ কৰিছিল। এতিয়া bcci পৰৱৰ্তী নিৰ্বাচক বাছনি কৰিবলৈ নিৰ্ধাৰণ কৰা তাৰিখ 28 নৱেম্বৰে শেষ। এতিয়া কোনেও নিৰ্বাচক হ'বলৈ আবেদন কৰিব নোৱাৰিব। ভাৰতৰ পৰৱৰ্তী মুখ্য নিৰ্বাচক কোন হ'ব পাৰে, এই লেখাটোত আমি বুজি পাওঁ 15 ডিচেম্বৰৰ পূৰ্বে নিৰ্বাচিত মুখ্য নিৰ্বাচক। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি bcci নিৰ্বাচক পদৰ বাবে 80টাতকৈ অধিক আবেদন লাভ কৰিছে। টিম ইণ্ডিয়াৰ বাবে মুঠ 5খন নিৰ্বাচক সমিতি গঠন কৰা হৈছে। ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ অজিত আগাৰকাৰ, নয়ন মংগিয়া, লক্ষ্মণ শিৱ ৰামকৃষ্ণ আৰু সলিল অংকোলাৰ নামো এই আবেদনত সন্নিৱিষ্ট কৰা হৈছে। নতুন বাছনি সমিতিৰ বাবে নিৰ্বাচিত খেলুৱৈৰ নাম ঘোষণা কৰিব ভাৰতীয় বোৰ্ডে। ভাৰতীয় প্ৰাক্তন বলাৰ অজিত আগাৰকাৰক মুখ্য নিৰ্বাচক হোৱাৰ দৌৰত আগৰনুৱা বুলি বিবেচিত হৈছে। মুখ্য নিৰ্বাচক হ'বলৈ হ'লে কি গুণৰ প্ৰয়োজন? প্ৰথম হ'ল, যিকোনো খেলুৱৈয়ে 7 বা তাতকৈ অধিক টেষ্ট মেচ খেলিছে আৰু দ্বিতীয়তে প্ৰথম শ্ৰেণীৰ মেচ খেলিছিল। তৃতীয়ত আছে 10খন এদিনীয়া বা 20খন লিষ্ট এ মেচ খেলা হ'ব লাগিব। চতুৰ্থতে আছে 5 বছৰ আগতে ক্ৰিকেটৰ পৰা অৱসৰ হ'ব লাগিব। bcci কোনো সমিতিৰ সদস্য হ'ব নালাগে আৰু অহা 5 বছৰৰ বাবে সেৱা আগবঢ়াব পৰা হ'ব লাগিব।